মোলৈ এটা প্ৰশ্ন আহিছে, বাইদেউ, মহিলাৰ যৌনৰ কোনটো অংশত স্পৰ্শ কৰাৰ লগে লগে এগৰাকী মহিলা অতি সহজে উত্তেজিত হৈ পৰে? বন্ধুসকল, আজিৰ ভিডিঅ'টোত সেই কথাটো বিস্তাৰিতভাৱে আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে বা তেনেকুৱা সমস্যাৰ সমাধান পাব বিচাৰে, তেনেহ'লে আপুনি মোৰ হোৱাটছএপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব। ইয়াৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। মূল আলোচনিক বিষয়টো হ'ল এগৰাকী মহিলাৰ যৌনৰ কোনটো অংশত স্পৰ্শ কৰাৰ লগে লগে মহিলাগৰাকী অতি সহজে উত্তেজিত হৈ পৰে, তাই নিজকে ৰখাব নোৱাৰে, তাই আনকণ্ট্ৰল হৈ যায় যৌন মিলন কৰিবৰ কাৰণে বা যৌনক্ৰিয়া কৰিবৰ কাৰণে। চাওক বন্ধুসকল, সেই জেগাটোৰ কথা যদি কওঁ, তেনেহ'লে সেইটো এটা চেঞ্চিটিভ পাৰ্ট হ'ব পাৰে, সেইটো এটা বহুতো বেছি উত্তেজিতমূলক পাৰ্ট হ'ব পাৰে। আৰু সেই পাৰ্টটো বেচিকেলি মহিলাসকলৰ যৌনৰ ওপৰৰ অংশ, যাক কিউট্ৰেছ বুলি কয়। সেই অংশটো মহিলাসকলৰ ইমান বেছি চেঞ্চিটিভ যে সেই অংশটোক স্পৰ্শ কৰাৰ লগে লগে এগৰাকী মহিলা অতি সহজে উত্তেজিত হৈ পৰে, তাই নিজকে কণ্ট্ৰল কৰিব নোৱাৰে। কাৰণ সেই জেগাটোত স্পৰ্শ কৰাৰ লগে লগে মহিলাসকলৰ বডিত ষ্টেজন নামক হৰমন ইমান বেছি প্ৰডিউচ হয়, লগতে মাইণ্ডৰ পৰা চেৰ'টনিন আৰু ডোপামিনৰো ছিক্ৰেশ্যন বাঢ়ি যায়, যাৰ ফলত তাই আনকণ্ট্ৰল হৈ পৰে মিলন কৰিবৰ কাৰণে। বন্ধুসকল, আশা কৰিছোঁ আপুনি কথাখিনি গম পাইছে। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে মোৰ পেজটো ফ'ল' কৰিব, ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব। যদি আপুনি হোৱাটছএপত চাইছে, ইউটিউবত চাইছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এইটো চেনেলত আপোনালোকে সদায় এনেকুৱা ইণ্টাৰেষ্টিং টাইপৰ ভিডিঅ'বোৰ পাই থাকিব, য'ৰ পৰা আপুনিও আপোনাৰ নলেজ গেইন কৰি যৌন জীৱন সুখী কৰিব পাৰিব। আৰু যদি আপুনি মোৰ লগত পাৰ্চনেলিভাৱে কথা পাতিব বিচাৰে বা আপোনাৰ কোনো বেমাৰ আছে, সমস্যা আছে, সমাধান বিচাৰে, তেনেহ'লে আপুনি মোৰ হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে।